শৰ্মাই এই যোৱাকালি খানাপাৰাত ড্ৰেছ কোড দিছে, চাদৰ মেখেলা পিন্ধি যাব দিছে 10,000 টকাকে চেক দিবৰ কাৰণে, আৰু কিন্তু যোৱাকালি আৰক্ষীয়ে আমাৰ কাপোৰ খুলি দিছে। ৰিণিকী ভূঞা শৰ্মাৰ মাটি বিচৰা নাই, বিচাৰিছো নেকি যে ৰিণিকী ভূঞাৰ সেই 29 বিঘা 9 লেচা মাটি আমাক দিয়ক বুলি? মাটি টুকুৰা বিচৰাৰ কাৰণে আমাক কাপোৰ খুলি চুচৰাই বাগৰাই মাৰি পিটি লৈ আহে। না মহিলা চাই না পুৰুষ চাই, পুৰুষেও মাইকীক ধৰিব মহিলাক ধৰিব। আজি চাওক, পুৰুষ এজনে মহিলাক যদি এনেকে হাতখনৰ গাত লাগে তেতিয়াও কয় যে চৰি দে বেয়া নাপাব, কিন্তু ইয়াতেতো পুৰুষে আহি পেলাই মাৰি থৈ গুচি যায়। তেতিয়াহ'লে আমি কি গৰু ছাগলী নেকি? আমিতো ৰিণিকী ভূঞা শৰ্মাৰ মাটি বিচৰা নাই, বিচাৰিছো নেকি যে ৰিণিকী ভূঞাৰ সেই 29 বিঘা 9 লেচা মাটি আমাক দিয়ক বুলি? এই যিটো বুন্দা স্কুলখন যে পাতিছে সেই স্কুলখনৰ মাটি বিচাৰিছো জানো? নাই বিচৰা। আমি যি টুকুৰা 1 কঠা 5 লেচা কিনি লৈছিলো সেই টুকুৰা মাটি আমি ঘূৰাই ল'ব বিচাৰিছো। আমাৰ মাটি ন, আমি নিজৰ টকাৰে কিনিছো। সেইকাৰণে আমাৰ এটাই দাবী, যেনেকৈ আমাৰ ইয়াতে 4টা সতীৰ্থক ৰাখিছে আমাক ঘূৰাই দিব লাগে। ইয়াতে ধাৰা লগাইছে, কিবা লগাইছে, আমি এইবিলাক বুজি নাপাওঁ। আমি বেআইনী নহয় দেই, আমি বেআইনী নহয়। আমি ইয়াতে গণতান্ত্ৰিকভাৱে 4 বছৰ ধৰি আন্দোলন কৰি আছো। 4 বছৰ বহুত ধৈৰ্য ধৰিলো। আমি না হাতত দা কঠাৰি লৈছো, নাগালেণ্ডত যেনেকুৱা কৰে যে আমি তেনেকে কৰা নাই। কিন্তু নাগালেণ্ডত গৈ অসম আৰক্ষীৰ দমে নহব গৈ পেলাই নগাবিলাকক ক'ব কাৰণে যে আঁতৰি যা বুলি। কিন্তু আমাক ইমান অত্যাচাৰ কিহৰ? আজি হিমন্ত বিশ্ব শৰ্মাই অশোক সিংহালক মাটি দিব পাৰিছে, চৰকাৰী মাটি, জয়ন্ত মল্ল বৰুৱাক মাটি দিব পাৰিছে, কিন্তু আমাক 1 কঠা 5 লেচা মাটি দিব কিয় নোৱাৰে? আজি হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে বিঘাই বিঘাই মাটি লৈ আছে। আজি যিটো বুন্দা স্কুলখন আমি ভাবিবই নোৱাৰো সেইখন স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে। কিয়? সেইখিনি কি চৰকাৰী মাটি নহয় নেকি? সেইখিনি চৰকাৰী মাটি নহয় নেকি? আজি দলবাৰীত যিখিনিত মোৰ ঘৰ আছিলে সেইখিনি মোৰ চৰকাৰী মাটি, কিন্তু মোৰ ঘৰটো পাৰ হৈ পেলাই অশোক সিংহালৰ মস্ত ডাঙৰ অট্টালিকা এটা আছে, সেইটো কি ম্যাদী পট্টা মাটি নেকি? আজি বুন্দাজান পুতি পেলাই জয়ন্ত মল্ল বৰুৱাই ৰাস্তা বনাইছে, সেইটো কি চৰকাৰী মাটি নহয় নেকি? আজি হিম্মত সিংকা অট্টালিকাটো পাথৰ কৰি যে আছে, সেইটো যে আজি নলাৰ মেইন মাজতে মেইন খুঁটিটোতে আছে, তেতিয়া কি বানপানী নহয় নেকি? হিমন্ত বিশ্ব শৰ্মাই এই যোৱাকালি খানাপাৰাত ড্ৰেছ কোড দিছে, চাদৰ মেখেলা পিন্ধি যাব দিছে 10,000 টকাকে চেক দিবৰ কাৰণে, আৰু কিন্তু যোৱাকালি আৰক্ষীয়ে আমাৰ কাপোৰ খুলি